সকলো মোৰ বন্ধু বান্ধৱীসকলে মোৰ চেনেলটোত স্বাগতম জনাইছোঁ। আজি আপোনালোকক এটা ভিডিঅ' দেখাবলৈ, ভিডিঅ'টোত মানে মই ক'ত গৈছোঁ আজি মানে সেইটোকে আপোনালোকক দেখাবলৈ আজি আহিছোঁ। আৰু আজি দিল্লী পাব্লিক স্কুললৈ আজি আপোনালোকক লৈ যাম। তাৰ ভিতৰৰ যি স্কুলৰ ভিতৰত যি পৰিপাটি, যি ডিচিপ্লিন, যি ইমান ধুনীয়াকৈ সজাই ৰাখিছে, গছ গছনি হওক, ফিল্ড হওক, সকলোখিনি আজি দেখুৱাম আপোনালোকক। আজি বলক, আজি নাজিৰাৰ যি LP কেমৰ ওচৰতে দিল্লী পাব্লিক স্কুলখন আছে। আৰু ছাবস্ক্ৰাইব কৰি লোৱা নাই, যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আশা ৰাখিছোঁ আপোনালোকে এইখিনি কৰি দিয়ে। এইখনে হৈছে মেইন গেট, আহি পাইছোঁহি। আৰু এইখন ফিল্ড আছে গাড়ী চাড়ী ৰখা, যি ষ্টুডেণ্টবিলাক আহি বাছবোৰ আহি ৰখাই ইয়াতে। এইটো হৈছে ঘৰ, যি ড্ৰাইভাৰসকলে আৰাম কৰে, অলপ বহে। আৰু দেখুৱাই আছোঁ গ'লক। আৰু এইফালেও পাৰ্কিং এটা আছে। আৰু এইফালে এখন মেইন গেট। এইখন হৈছে স্কুলখন, আপোনাৰ এখন ইমান ডাঙৰ স্কুল, দিল্লী পাব্লিক স্কুল। আৰু এইটো ইমান ধুনীয়া এটা পিচ ৰাস্তা, এইটো ধুনীয়া কৰি দিছে ৰাস্তাটো। ভিতৰৰ ৰাস্তা হয়, দিল্লী পাব্লিক স্কুলখনৰ এটা ভিতৰৰ ৰাস্তা হয় এইটো। আৰু এইফালে এইখন মেইন গেট, আৰু এইটো মেইন স্কুলখনৰ গেটখন এইখন। প্ৰথমে আপোনালোকক বাহিৰত দেখুৱাই লওঁ, তাৰপিছত ভিতৰলৈ লৈ যাম। তাৰপিছত এইখিনি হৈছে আপোনাৰ গ্ৰাউণ্ড ফিল্ডৰ ওচৰৰ এইখিনি। আৰু এইফালে এখন গেট, এইফালে এখন গেট আছে। আৰু এইফালে এইখন হৈছে গ্ৰাউণ্ড ফিল্ডৰ গেটখনৰ দি আপোনালোকক দেখুৱাম এতিয়া গ্ৰাউণ্ড ফিল্ডখন কিমান ধুনীয়া হৈ কৰিছে, পৰিপাটি কৰি ৰাখিছে। এই গছ গছনি দেখিছে ন, বহুত ফল মূল আছে ইয়াতে, ধুনীয়াকৈ সজাই ৰাখিছে। যদিহে আপোনালোকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি দিব, মেইল আইকন দবাই দিব আৰু শ্বেয়াৰো কৰি দিব। লগতে সেই আপোনালোকক আশা ৰাখিছোঁ আপোনালোকে যাতে গৈ থাকোঁ। কিমান ধুনীয়াকৈ আপোনাৰ গছ চছবোৰ মানে ৰুইছে দিছেনে, কিমান ধুনীয়া এইবিলাক ডিচিপ্লিন। এইখন হৈছে গ্ৰাউণ্ড ফিল্ডখন, এইখন হৈছে ফিল্ড, ইয়াতে ফুটবল হয়, ভলীবল, সকলোখিনি খেলা ধূলা কৰে ষ্টুডেণ্টে। আৰু এইফালে স্কুলখন দেখিছে কিমান ডাঙৰ, এইখনেই স্কুল হৈছে। আৰু তাৰ ভিতৰলৈ আপোনালোকক লৈ যাম বাৰু, ভিডিঅ'টো একেলগে চাই থাকিব খালি। তাৰ ভিতৰলৈ লৈ যাম আপোনালোকক, খালি বাহিৰৰখিনি আপোনালোকক দেখুৱাই আছোঁ। ফল ফুলৰ গছে আপোনাৰ ভৰি পৰি আছে, কৈছোঁ নহয়। আপোনাৰ দেখিছে এইবিলাক ফল ফুলৰ গছে হয়, এইবিলাক যিমান দেখিছে শাৰী শাৰী পাতিকৈ গছবোৰ ৰুইছে। আৰু ইয়াত এইটো ৰাস্তা আপুনি ভাবিছে ৰাস্তাৰ বাহিৰৰ ৰাস্তা, এইটো এখন স্কুলখনৰ ভিতৰৰ ৰাস্তা হয়। মানে স্কুলখনৰ কিনাৰে কিনাৰে এইটো ৰাস্তা এটা আছে, ধুনীয়া পকা ৰাস্তা। আৰু এইখিনি হৈছে পিছফাল ডখৰি আপোনাক দেখুৱাইছোঁ। এইখিনি পিছফালখিনি, পিছফালৰ পৰা সোমাব পাৰে। আৰু ফিল্ডৰ ওচৰৰ পৰা গুচি আহিলোঁ। এয়া এতিয়া ভিতৰলৈ যাম। আৰু মানে যেতিয়া আহিব আপোনালোক এই মেইন গেটখন দেখিছে, মেইন গেটখনত আপোনাৰ এণ্ট্ৰি কৰিব লাগিব। ইয়াত চিকিউৰিটি থাকে, এইখন মেইন গেট। এইখন হৈছে দিল্লী পাব্লিক স্কুল নাজিৰা। মন ভাল লগা এটা দৃশ্য আপোনালোকক দেখুৱাইছোঁ। মোৰো ভাল লাগে, কিমান ধুনীয়াকৈ সজাই ৰাখিছে ফুল। এইখন স্কুলৰ মুখতে এটা ৰাউণ্ডকৈ এটা পানীও ওলাই এইটোৱেদি। আৰু দেখিছে ফ্লেগবোৰ কেনেকৈ হেৰি কৰি দিছে, ফ্লেগবোৰ ধুনীয়াকৈ সজাই ৰাখিছে। এইখনে দিল্লী পাব্লিক স্কুল নাজিৰা। আৰু বলক ভিতৰৰ পৰা আহোঁগৈ। আৰু মানে ইয়াত বুদ্ধিষ্ট ভগৱানৰ এটা মূৰ্তিও ৰাখিছে ইয়াতে ধুনীয়াকৈ। এয়া আৰু মই বৰ ধুনীয়া বস্তুটো দেখিছোঁ। এয়া কাঠৰ হয়, এইটো কাঠৰ যি ধুনীয়াকৈ সজাই ৰাখিছে। এইটো বিৰাট ডাঙৰ এটা কাঠৰ মানে মূৰ্তিও আছে ইয়াত, দেখিছে। ত' এই মেইন গেটলৈকে আপোনাক দেখুৱালোঁ। বাকী ভিডিঅ' আৰু নেক্সট এদিন দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰি থওক, মানে পিছৰ ভিডিঅ'খিনি পায়। আজিলৈ সামৰিছোঁ ভিডিঅ'টো ইয়াতে। ধন্যবাদ ৰাখিল আপোনাৰ লগত।